হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আমাৰ ফালৰ পৰা সকলোকে আপোনালোকক হেপী বিশ্বকৰ্মা পূজা। তো বাকী তেনেকুৱা একো দেখাব লগা নাই আজি, মানে তেনেকুৱা একো প্লেনিঙো নাই। ঘৰতে অলপ বিশ্বকৰ্মা বুলি কিনে অলপ চাকি তাকি দিলোঁ। তাৰপিছত এতিয়া যাব ওলাইছোঁ, অলপ মানে এখেতৰ লগৰ ঘৰত যাব ওলাইছোঁ। তাতে পূজা পাতিছে, তাতে মানে ইনভাইট কৰিছে, তাতে যাব ওলাইছোঁ। বেলেগ তেনেকুৱা নহয়, বেছি দূৰৰ নহয়, ইয়াতে আপোনাৰ। তো যাব ওলাইছোঁ তাতে, তো তাতে যাওঁ। তাৰপিছত তাতে কি হয় আপোনালোকক দেখাম অলপ। আৰু বাকী তেনেকুৱা ইমান ডাঙৰ আজি ভিডিঅ' নহয়, অলপে আৰু বেছি ডাঙৰ ভিডিঅ' নহয়, আপোনালোকে দেখা পাবই। বলক তেতিয়াহ'লে তালৈকে। কেতিয়া আহিলা? ক'ত গ'ল? ফ্ৰেণ্ডছ আহিবলৈ লগৰজনৰ ঘৰত বেছি সময় হোৱা নাই, আহি কিনে অলপ টাইম বহিছোঁ। বহি কিনে এতিয়া প্ৰসাদ চৰসাদ ৰেডি কৰিছে, প্ৰসাদ চৰসাদ খাওঁ। মন্দিৰতে সেৱা চেৱা আৰু চাকি তাকি জ্বলাই দিওঁ। সেইকাৰণে বাকীখিনি দেখাই আছোঁ আপোনালোকক, আৰু বা কি আয়োজন কৰিছে চাওঁ। এই বোলো আমি প্ৰসাদ চৰসাদ ল'লোঁ। তো প্ৰসাদটো এতিয়া বোলো দেৰিকৈ খাওঁ, অলপ খিচাৰি চিচাৰি খাই লওঁ। এইফালে কিবা কিবা আয়োজন কৰিছে। এইবোৰ চাওঁ, ৰাইচ লাজ নকৰিব দেই দাদাহঁত। सब्जी खिचड़ी ভাল আছে দেই। সবজিও ভাল আছে, খিচুড়ি ভাল আছে। খানা খাব বহিছোঁ গাইজ, খাই আছোঁ বোলো। মানে টেষ্টি হৈছে, বিৰাটেই টেষ্টি হৈছে। তো তোমাৰ কেনেকুৱা লাগিছে খাই? ভাল লাগিছে? দিয়ক বাৰু খাই লওঁ, খাই কেনে বাকী দেখাই আছোঁ আপোনালোকক। খানা চানা খোৱা হৈ গ'ল বোলো, এতিয়া অলপ বহিছোঁ। মানে গৰম লাগিছে, বহুত গৰম লাগিছে। আছে আমাৰ বাবুটোক চাওক কি খাই আছে, কুঁহিয়া। তো অলপ সময় আছোঁ ইয়াত বহিছোঁ, কিনে লাহে ধীৰে ওলাওঁ আৰু ইয়াৰ পৰা। লগৰজনৰ ঘৰৰ পৰা ওলালোঁ বোলো, ভালে লাগিলে। বেছি সময় তাত নাথাকিলোঁ, মানে গৰমত লাগিছে আৰু বাবু মানে অসহ্য কৰি আছে। আৰু যি কি নহওক, তাৰ পৰা এটা বস্তু লৈ আহিলোঁ, তুলসীৰ পুলি। মানে লাগি থাকে ন এইটো বস্তু, এইটো ল'লোঁ, ঘৰত যাই ৰুই দিওঁ। বাচি থাকিলেতো ভালেই বোলো, আমাৰো দৰকাৰ হৈ থাকে এইটো। তো এতিয়া অলপ মানে এনেই অলপ ওলাই যাওঁ, কিবা অলপ লওঁ, খোৱাৰ কাৰণে কিবা অলপ লওঁ। তাৰ লাহে ধীৰে ৰুমত গৈ থাকোঁ আৰু। বেলেগ তেনেকুৱা আজি আৰু ক'তো যাব লগা নাই। তো গাইজ তাৰপৰা ওলালোঁ আমি, খিচাৰি চিচাৰি খাই ওলালোঁ। একোতো বেলেগ তেনেকুৱা প্ৰগ্ৰেম নাছিলে। ভাবিলোঁ ক'তো যাব লগাও নাই, এতিয়া ৰেডি চেডি হৈছোঁ যদি অলপ লগৰ তাতে যাওঁ। আৰু এটা লগৰ আছে আগে, মানে আমাৰ বাবু হওঁতে যে গৈছিলে, আমাৰ বাবুৰ খবৰ লওঁতে। তো তাৰো ৱাইফৰ তাৰমানে বাচ্ছা হৈছে আজি আপোনাৰ 20 দিনমান হ'ব আৰু। তো এবাৰ খবৰ যোৱা হোৱা নাই, এবাৰ খবৰ লৈ আহোঁ যাই কেনে। এইটো চান্সতে যাওঁ আৰু যাই কিনে খবৰটো লৈ আহোঁ। তো সেইটো কাৰণে এতিয়া অলপ মানে মিঠাই চিঠাই লৈ আছে কিবা। কি ল'লা? বৰফি আৰু বুন্দিয়া লাড়ু। বৰফি আৰু বুন্দিয়া। হিৰতো লৈছে, চকলেট এটা লৈছে। খাবতো নোৱাৰে এই চকতে, তাক আহা প্ৰতি হাতত এটা লাগিবই। আহি পেলাই লগৰজনকতো চিনিয়ে পাইছে। তো এখেতৰে মানে পোৱালি হ'ল, তাকে সুধিলোঁ আৰু বাপেক হয় কেনে কেনেকুৱা ফিল। মোৰতো জ্বালা হৈ গৈছে। বাৰু গৈ লওঁ। এই পোৱালিৰ বাপেক, এই পোৱালিৰ বাপেক। কৰিব পাৰা। তোমাৰ যেনেকুৱা এক্সপিৰিয়েন্স এইফালে টিকলিটো পোৱা নাই ৰবা, ৰাতি যেতিয়া জাগিব লাগিব তেতিয়া গম পাবা। এতিয়া আমাৰ টিকলি মামা শুই আছে, পুৰা শুই। অলপ আগতে আমি ঘৰ আহি পালোঁ। ঘৰ আহি পোৱা বেছি টাইম হোৱা নাই, আধা ঘণ্টামান হ'ল। আহি কেনে ফ্ৰেছ হ'লোঁ, গা চা ধুলোঁ বোলো। তাততো দেখিছিলে আপোনালোকে কিমান গৰম লাগিছিলে, আমাৰ ঘামত পূৰা মানে ভিজি গৈছিলোঁ। আৰু আহি কেনে ফ্ৰেছ হ'লোঁ, গা চা ধুলোঁ। তো এতিয়া আৰু বেলেগ তেনেকুৱা নাই, ভালো লাগিল। অলপ ঘূৰিলোঁ, পূজাতো গ'লোঁ, আৰু লগতে লগৰজনৰ ঘৰত গ'লোঁ, দেখিলে আপোনালোকে। তো বাছ আজিৰ ভিডিঅ'টো এইখিনিতে। মানে বাবুৰো বহুত ভোক লাগি আছিলে, তো সেইটো কাৰণে আমি বেছি টাইম নলগালোঁ। য'তে গ'লোঁ সোনকালে ওলালোঁ। সি মানে অসহ্য লাগি আছিলে, তাৰ ভোক লাগি আছিলে। তো আহি কেনে তাকো খানা চানা খুৱাইছে জাষ্ট। তো হ'ল বাৰু, আমিও এতিয়া ফ্ৰেছ হ'লোঁ।
তো ঠিক আছে বাৰু, বাই বাই।